নমস্কাৰ, আজিৰ ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আজি আকৌ মই মাক মেকআপ কৰিম। মা আকৌ গাঁৱলৈ যাবলৈ ওলাইছিলে। মই বোলো নাই আজি মই মেকআপ কৰিম, তুমি বহি দিয়া। আৰু আগতে মাক এনেকৈ কেতিয়াও মেকআপত দেখা নাই। ভাবিলোঁ আজি মই কৰি চাম কেনেকুৱা লাগে। আৰু আগতে হেনো মায়ে কেতিয়াও কাজলো লগোৱা নাই। আজি মই লগাই দিলোঁ। আপোনালোকে জনাব দেই কেনেকুৱা লাগিছে। ইফালে আকৌ মায়ে মোক কৈ আছে মই হেনো মেকআপটো ভুলকৈ কৰিলোঁ। প্ৰথমতে হেনো মুখৰ মেকআপটো কৰি ল'ব লাগে, তাৰপাছতে চুলিখিনি বান্ধে। আৰু এইফালে মই হাইলাইটাৰটোকে কিবা এটা আৰু সেইটোকে হিচাপে ব্যৱহাৰ কৰিছোঁ, মানে চকুৰ ওপৰ যেনেকুৱাটো। আপোনালোকে যদি সেইটো কি বুলি কয় জানে তেতিয়াহ'লে তলত এটা কমেণ্ট কৰি দিব। আৰু এয়া হৈছে আমাৰ ফাইনেল লুক।